নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। গাজৰেৰে কেনেকৈ হালৱা বনাব পাৰি মই আজি আপোনালোকক দেখুৱাম। মই প্ৰথমে গাজৰবিলাক ধুই ৰাখিছোঁ ভালদৰে। এতিয়া মই গ্ৰেটাৰ মেচিনেৰে গ্ৰেট কৰি ল'ম। গ্ৰেটাৰ মেচিনেৰে গ্ৰেট কৰি লৈছোঁ। গ্ৰেট কৰা হৈ গৈছে। এতিয়া মই বেলেগ এটা পাত্ৰ বহাই ল'ম। 1 চামুচ মান ঘি দি দিলোঁ। ঘিটো গৰম হৈ আছে। এতিয়া মই গাজৰখিনি দি দিম। গাজৰখিনি দি দিলোঁ। গাজৰখিনি মই ভালদৰে ভাজি ল'ম। গাজৰখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মই ঢাকনিৰে ঢাকি দিম। মই এতিয়া আৰু অলপ ভাজি ল'ম। মোৰ গাজৰবিলাক বইল হৈ আহিছে। আৰু একবাৰ ঢাকনিৰে ঢাকি দিলোঁ। এতিয়া মই চেনি দি দিলোঁ। চেনি মই 4 বা 5 চামুচ মান দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী দিব। চেনিখিনি ভালদৰে মিহলাই দি আছোঁ। মই আৰু একবাৰ ঢাকি দিলোঁ। ঢাকনিটো খুলি মই আৰু অলপ ভাজি ল'ম। মই পাউডাৰ মিল্ক লৈ আছোঁ। পাউডাৰ মিল্কটো মই গাখীৰৰ লগত মিহলাই ল'ম। গাখীৰখিনি মই আগতে অলপ গৰম কৰি ৰাখিছিলোঁ। এতিয়া ভালদৰে মিহলাই দিম গাখীৰৰ লগত। মই এতিয়া ঢালি দিলোঁ গাজৰত। এতিয়া ভালদৰে গাজৰৰ লগত মই মিহলাই ল'ম গাখীৰখিনি। গাজৰৰ হালৱাটো হৈ আহিছে। মই এলাচৰ গুড়ি অলপ দি দিলোঁ। এলাচৰ গুড়িটো মই ভালদৰে মিহলাই লৈ আছোঁ। মোৰ গাজৰৰ হালৱাটো হৈ গৈছে। আজিলৈ ইমানেই। নমস্কাৰ।